নমস্কাৰ সকলোকে সহজত পুনৰবাৰ লগ হৈছোঁ আজি OLED স্ক্ৰীনৰ ৰিভিউ কৰিম OLED স্ক্ৰীন কেনেকৈ ইণ্টাৰফেচ কৰিব OLED হৈছে অৰ্গেনিক LED বহুত কম্পেক্ট স্ক্ৰীন ইমান আন্ধাৰত ভিডিঅ' নকৰোঁ এইটো আমাৰ ভিডিঅ' লাইট তাক আমি অন কৰিম ভালকৈ দেখা পাইছে চাগে সবেই গতিকে এইখন হৈছে আমাৰ OLED স্ক্ৰীন টেবুলতে সৰুকৈ ভিডিঅ'টো বনাই দিছোঁ OLED স্ক্ৰীনৰ বহুত জংকবংক ৱায়াৰিং আছে স্ক্ৰীনত বহুত কেইটা ৰেজিষ্টেঞ্চ কেপাচিটেঞ্চ সেইবোৰ ছাৰ্ফেচ মাউণ্ট ডিভাইচ বুলি কোৱা হয় গতিকে R3 R2 C1 C2 আৰু এটা এইটো ট্ৰানজিষ্টাৰ চাগে মষ্ট প্ৰবেবলি আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো এটা এড্ৰেছ চিলেকশ্যন গতিকে এতিয়া এইটো এটা I2C ডিভাইচ I2C এটা প্ৰট'কল হয় যিটো চিৰিয়েল বাছ হয় চিৰিয়েল বাছ হোৱাৰ কাৰণে অকল দুটা পিন দৰকাৰ বাকি পাৱাৰ সাপ্লাই আৰু গ্ৰাউণ্ড ইয়াৰ কানেকশ্যন ডায়াগ্ৰামটো আমি বাৰু দেখাম তাৰ আগতে মই স্ক্ৰীনখন মই দেখাইছোঁ যে ফ্ৰণ্ট ছাইডৰ কেনেকৈ দেখিবলৈ আৰু ফ্ৰণ্ট ছাইডৰ আপুনি চালে দেখিব যে ইয়াতে এটা VCC পিন আছে ফ'কাছ হৈছে গতিকে এইটো হৈছে VCC পিন আমাৰ ইয়াতে 3.3 ভল্ট দিব লাগে তাতকৈ বেছি দিলে ডেমেজ হৈ যাব চৰি গতিকে এইটো গ্ৰাউণ্ড পিন গ্ৰাউণ্ড দিব লাগিব আৰু চিৰিয়েল ক্লক আৰু চিৰিয়েল ডাটা I2C প্ৰট'কল যিটোত আপোনাৰ দুডাল ৱায়াৰ ইউজ কৰি পেলাই আপুনি ডিজিটেল কমিউনিকেশ্যন কৰিব পাৰে আপোনালোকে অলৰেডি যদি কলেজত আপুনি কিছুমান LCD ইণ্টাৰফেচ কৰিছে তাত 16x2 LCD দি আপুনি বহুতখিনি প্ৰজেক্ট বনাইছে চাগে সেই LCDত কিছুমান অসুবিধা আছে কি ধৰক আপোনাৰ ডাটা লাইনবোৰ বেছিকৈ কনজিউম কৰি যায় আৰু দেখাটো বেয়া হয় অৰ্গেনিক LED হ'লে কম্পেক্ট বনাব পাৰে সৰুকৈ বনাব পাৰে প্ৰজেক্টবোৰ গতিকে স্ক্ৰীনখনৰ চাইজ এইটো ডায়েগনলি 0.96 বেলেগ বেলেগ চাইজৰ পোৱা যায় 0.96 আপুনি বহুতখিনি কাম কৰিব পাৰে দেখাত সৰু হয় কাৰণ ডট বাই ডট আপুনি ইণ্টাৰফেচ কৰিব পাৰে এতিয়া আমি চাওঁ যে ইয়াতে আৰ্ডুইনোৰ লগত কানেকশ্যন কেনেকৈ কৰিছে গতিকে আমি লেপটপ স্ক্ৰীনলৈ যাওঁ আৰু লেপটপ স্ক্ৰীনত আমি এয়া দেখা পাইছোঁ যে পিন কানেকশ্যন কেনেকুৱা এইটো অলৰেডি কৈছে আৰ্ডুইনোৰ পিন কেইটা হৈছে এইকেইটা 3.3 ভল্ট গ্ৰাউণ্ড A4 আৰু A5 এইকেইটা আপুনি ইণ্টাৰফেচ কৰক আৰু ইয়াৰ বিষয়ে দুটা বস্তু আছে এটা হৈছে প্ৰথম কথা হ'ল ইয়াৰ লগত লাইব্ৰেৰী আপুনি ইউজ কৰিব লাগে কি ইয়াতে দুটা লাইব্ৰেৰী আছে এটা হৈছে আপোনাৰ Adafruit যিটো আপোনাৰ আৰ্ডুইনোৰ মেইন কোম্পানী Adafruit লাইব্ৰেৰী আৰু ছেকেণ্ডটো হৈছে আপোনাৰ U8 লাইব্ৰেৰী গতিকে U8 লাইব্ৰেৰীটো আপোনাৰ অলপ ট্ৰিকি হয় অলপ টেকনিকেল নলেজ লাগে Adafruitটো ষ্ট্ৰেইটৱে কাম কৰে কিন্তু Adafruitৰ এটা মেজৰ প্ৰব্লেম কি ই আপোনাৰ মেমৰি বহুত বেছি খায় গতিকে কিছুমান প্ৰগ্ৰেম আপুনি যদি ডাঙৰ কিবা কিবি কৰিবলগীয়া আছে Adafruitটো ইউজ কৰি পেলাই আপুনি ষ্টাৰ্ট কৰিব পাৰে এক্সাম্পল প্ৰগ্ৰেমছ বহুত আছে ইণ্টাৰনেটত মই লিংক দি দিম বাৰু কিন্তু Adafruitটো ইউজ কৰিলে আপোনাৰ 90% বেটাৰী 90% মেমৰি খাই দিয়ে মানে 96% কিন্তু U8 লাইব্ৰেৰীটো ইউজ কৰিলে আপোনাৰ 40% মানৰ হৈ যায় ইয়াৰ কেটবোৰ লিমিটেশ্যনছ আছে কিন্তু ইউজুৱেলি যিখিনি কমন কাম যেনে টেম্পাৰেচাৰ ডিছপ্লে বা যিকোনো ক্লক সকলো কাৰণে U8 লাইব্ৰেৰী আপুনি ইউজ কৰিব পাৰে গতিকে আপোনাক এটা ডেমো দিব চেষ্টা কৰিম হেৰিয়াত মই বনাই থোৱা এটা হাফৱে মেড প্ৰজেক্ট গতিকে মই ডিছপ্লেখন কানেক্ট কৰোঁ আমাৰ অলৰেডি ৰেডিমেড ছেটআপ আছে ডিছপ্লে কানেকশ্যন কৰিলোঁ এতিয়া পাৱাৰ আমি দিওঁ পাৱাৰ দিয়া নাই লাইটে চাব পাৰে এখানে আৰ্ডুইনো বোৰ্ড যিটোৰ পৰা আপোনাৰ ইণ্টাৰফেচ কৰিছোঁ মই ইয়াৰ লগতে কেইটামান বাটন মই ইণ্টাৰফেচ কৰিছোঁ মই দেখাই দিম এই তিনিটা বাটন তিনিটা বাটন মোক নালাগে দুটা বাটনে হৈ যাব তিনিটা বাটন মানে মই কিবা এটা বেলেগ প্ৰজেক্টৰ কাৰণে ৰেডি কৰিছিলোঁ চ' এতিয়া আমি যদি বাটন এটা প্ৰেছ কৰোঁ এই বাটন মই প্ৰেছ কৰিছোঁ
এইটো বাটন প্ৰেছ কৰিলে আপোনাৰ স্ক্ৰীনখন কলেনি হ'ব মিউজিক চিলেক্ট টাইম চিলেক্ট চেট মেনু এইবোৰ আপোনাৰ চিলেকশ্যন কৰিব পাৰি প্ৰজেক্টটো কমপ্লিট হোৱা নাই মই টাইম কম স্পেণ্ড কৰিছোঁ আৰু লাইব্ৰেৰীৰ লগত কিছুমান খেলি মেলি কৰি মই অলপ সময় বেছি কৰিলোঁ আৰু যিখিনি হওক আজিৰ কাৰণে মানে এইটো ক্লক মোৰ চলি আছে মই ফুলি হাউচিংখন ভৰোৱা নাই একচুৱেলি এইটো অকল ক্লকেই নহয় আৰু বেলেগ বেলেগ কিছুমান কণ্ট্ৰলিং ফাংচন মিউজিক প্লেবেক আছে ইয়াক আপোনাৰ সোনকালে মই কমপ্লিট কৰিম আজিৰ ভিডিঅ' ইমানেই আমাৰ লগত থাকিব আৰু সহজৰ টিউটৰিয়েলছবোৰ সদায় ভিজিট কৰিব ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু লাইক দিব পাৰে যদি ভাল লাগিছে থেংক ইউ